হেল্ল' গাইজ, অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আমি গৈছিলোঁ মানে ৰেচন কাৰ্ডৰ কাৰণে আপোনাৰ ইনকাম চাৰ্টিফিকেট উলিয়াবৰ কাৰণে ইনকাম চাৰ্টিফিকেট মানে দৰকাৰ হয়। এয়া চব এতিয়া আমি ৰেচন কাৰ্ডৰ কাৰণে উলিয়াই আনিছোঁ। এয়া দেখিছেনে, এইখন আছে মানে ইনকাম চাৰ্টিফিকেট। এখনত এপ্লাই কৰা হৈ গ'ল, 3-4 দিনৰ ভিতৰত আহিব বুলি কৈছে। আনিবলৈ গ'লে সেইখন ফৰ্ম লৈ যাব লাগিব আপোনালোকে। এইখন হেৰিৰ কাৰণে কোৱা আছে, আপোনালোকৰ যোনবিলাকৰ এতিয়া ৰেচন কাৰ্ডৰ নাম হোৱা নাই নতুনকৈ, সেইবিলাক বেলেগকৈ ল'বৰ কাৰণে এইবিলাক কোৱা হৈছে। দেখিছেনে নাই, এখন আৰু এখন আছে এইখন আছে মোৰ ভাগৰ, এইখন আছে আপোনাৰ মানুহজনীৰ ভাগৰ, দুইজনৰ আহিবলগীয়া আছে। সেইকাৰণে আজি যোৱা হৈছিল। আপোনালোকে চাই থাকিব দেই, ভিডিঅ'টো একেবাৰে শেষলৈকে চাব। হেল্ল', ইয়াত দেখিছে না, এইটো আছে সংবাদ কেন্দ্ৰৰ আপোনাৰ একেবাৰে গধূলি হৈ গ'ল সংবাদ কেন্দ্ৰত ফৰ্ম উলিয়াবলৈ। সেইকাৰণে ৰখি আছোঁ নহয় হৈ গ'ল লাষ্টত হৈ গ'ল। তাৰপৰা দেখিছে নাই, একেবাৰে আলিটোৰ কাষতে আছে এই মৎস্যকৰণৰ এটা আছে নাই, সেইফালে পাহাৰত যাব পাৰিব। সেইবাৰ আৰু অৰুণাচল আজি যিহেতু বৃহস্পতিবাৰ ন, কাইলৈ শুকুৰবাৰ। আজি অৰুণাচলত আছিলে বজাৰ, এইবিলাক খেৰবাৰীত নহয় বাৰু, একেবাৰে এই পাহাৰৰ ভিতৰত আছিলে এখন বজাৰ। ইফালে আপোনাৰ গাড়ীখন যোৱা দেখিছে নাই, এইফালে চিধা যাব পাৰিব এটা ৰাস্তা। তাৰপৰা এইফালে মটৰচাইকেল কিমান ৰখাই থৈছে, চব কামতে আহি আছে মানুহবিলাক। সেইকাৰণে ওচৰতে ৰখাই থৈছে। এইটো হৈছে সংবাদ কেন্দ্ৰটো, আপোনালোকে চাব পাৰে। এয়া চাওক, একেবাৰে গাড়ীবিলাক আহি আছে, গৈ আছে, ৰখি আছে আৰু আপোনালোকে চাব পাৰে। এয়া চাওক, মই এইখন মটৰচাইকেল লৈ আহিছোঁ আজি গোটেই দিনটো ঘূৰা কামতে গ'ল। একো কাম নহ'ল, কাম হ'ল বুলি ক'বলৈ গ'লে অকল ইনকাম চাৰ্টিফিকেটখন উলিয়াবলৈ হ'লগৈ, কিন্তু বাকীবোৰ কামবোৰ নহ'লগৈ। ইয়াত দেখিছে নাই, চাৰিআলিটো ইমান ডাঙৰ টাউন নহয়, সৰু টাউন হয় আৰু পিছত হ'ব টাউন, অলপ ডাঙৰ টাউন। এইবোৰ ঘৰ-চৰ বনাই আছে ন, শ্বপিং মলো আমাৰ ইয়াত আছে। লাহেকে বনাইছে আৰু মানুহবিলাকে চাৰিআলিটো। ইয়াত বহুত কাপোৰ কানিৰ দোকানো হৈ গ'ল, আগতে সেনেকে নাই আছিলে, এতিয়া বহুতেই হ'ল বাৰু ইয়াত। আপোনালোকে চাইছেনে, এইয়া একদম এইটো আগতে ড্ৰেন নাছিলে, এতিয়া ড্ৰেন বনাই দিলে। এডালকে বনাইছে ড্ৰেনটো, ইমান ঠাইলৈকে বনোৱা নাই ড্ৰেনটো। এডখৰলৈকে বনাই থৈছে ড্ৰেনটো। ইয়াত দেখিছে নাই, আপোনাৰ এইটো হৈছে লখিমী বেংক হয়। ইয়াত দেখিছে নাই, মানুহবিলাক দেখিছে নাই, গাড়ী কেনেকে লৈ আহিছে, মটৰচাইকেল আৰু গাড়ী। আপোনালোকে চাব পাৰে, ইয়াত দেখিছে নাই, এইয়া যিকোনো ইমান গধূলি হ'ব বুলি জনা নাছিলোঁ, কিন্তু বহুত গধূলি হৈ গ'ল ঘৰ আহি পাওঁতে। একেবাৰে মই টাউনে নাহিলোঁ, গাঁৱলীয়া ৰাস্তাৰ ভিতৰে আহিলোঁ। সেইফালে অলপ দেৰি লাগিলেও ইমান ট্ৰেফিক জাম নহয়। চাৰিআলিডোখৰ ৰাতি হ'লে বেছি ট্ৰেফিক জাম লাগে, সেইকাৰণে মই এইপিনে নাহি গাঁৱলীয়া ৰাস্তাই আহিলোঁ। ৰাস্তাই আহিলেও কি হ'ব, আপোনাৰ বৰষুণটো পাই গ'লো এডোখৰত। পাই গ'লো কিয়, অলপ তিতিলোঁ আৰু তিতি মেলি ঘৰত সোমাইছোহি, বেছি দেৰি হোৱা নাই সোমোৱা। ইয়াত দেখিছেনে, একদম কেনেকুৱা মানুহক এতিয়া বৰষুণ লাগে বৰষুণো এতিয়া দিও অভাৰ দি দিছে মানুহক। ঠিকেই কৰিছে, দিছে, ৰোৱা-চোৱাবিলাক অলপ ভাল হৈছে। বহুতে ৰঙা পাৰবোৰ ক'লা পৰিলে ধানবিলাক। দেখিছে নাই, এতিয়া একদম পানী কৰি দিছে আপোনাৰ ৰাস্তাৰ মাজত। তেওঁ ডাঙৰ গাড়ীবোৰ অহা-যোৱা কৰা নাই, সেইকাৰণে পানী ৰখি গৈছে তাত। আৰু এইখন চৰকাৰে একেবাৰে মানুহৰ মাথা বেয়া কৰি দিছে আৰু ইফালে দৌৰ মাৰ, ইফালে দৌৰ মাৰ কৰি পেলাই মাইকী মানুহবোৰক বেছি দৌৰ মাৰিছে এখন চৰকাৰে। মাথা গৰম কৰি দিয়ে এখন চৰকাৰে কেতিয়াবা। আগতেতো ইমানটো দৌৰা-দৌৰি নাছিলে না, এতিয়া অলপ বেছি কৰিলে দৌৰা-দৌৰিটো, বহুত দৌৰা-দৌৰি কৰিবলগীয়া হয়। দেখিছে নাই, একদম ৰখাই থৈছে গাড়ী-চাড়ীবিলাক, আপোনালোকে চাবও পাৰে। এইখন আছে আপোনাৰ মটৰচাইকেল, এখন টমটম না কি বুলি কয়, টমটম ৰখাই থৈছে। মেজিক-চেজিক ৰখাই থৈছে ওচৰতে।
সেইবোৰ মানুহবোৰ নক'লেও অহা যোৱা কৰিছে এইবোৰ মানুহবোৰ আহিছে দেখিছেনে আপোনালোকে ঠিক আছে গাড়ী একদম গাড়ীটো যিখন গাড়ী নতুন গাড়ীতে মাল লৈ পঠিয়াইছে গৈছে এইফালে হালকাটিলে যাব পাৰিব মানে চিধা সোণাৰী ৰোডত মানে সেইটো সোণাৰী ৰোড হয় মানে নামৰূপো যাব পাৰিব নামৰূপ সোণাৰী সেইটো তিনিআলিতে ফালকাটা চিধা যোনটো পাহাৰপা ওলাব নাই সেইটো ডিব্ৰুগড়লৈ যাব পাৰিব বেখাটি ৰেল ষ্টেচন যাব পাৰিব ৰত্ন যাব পাৰিব মানে ৰাজপুৰ যাব পাৰিব সেইটো হাই ৰোড হয় আপোনালোকে চাব পাৰে চাওক গাড়ীবোৰ কেনেকুৱা অহা যোৱা কৰি আছে ইমানতে ভিডিঅ'টো মই ৰাখিছোঁ আপোনালোকে যদি চাই যদি ভাল পালে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই টাটা বাই বাই Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ những video hấp dẫn